নমস্কাৰ, মই কিৰণ ভৈপুৰীয়া। আজি চতুৰ বিহু, দুমাহী বুলি ধৰিব পাৰি। তাৰ মাজতে আজি উৰুকাৰ উৎসৱ বুলি ক'ব পাৰি। সেই ইয়াৰ মাজতে মই পেপাৰ অকণমান বনাইছোঁ। সকলোৱে শুনি কিবা এটা সমাধান জনাব নেকি তেনেকৈ ভাবিছোঁ। আৰু তাৰ মাজতে বছৰটোলৈ যেন সকলো কুশলে থাকক তাৰে কামনা কৰিলোঁ। ইয়াত পেপাত এতিয়া মই বিহুনাম বজাম।